যাবলৈ ৰেডি মোৰ বাসন্তী 2.0 দি আমি এতিয়া গৈ আছোঁ গন্তব্য। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কৰণ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ফুড এণ্ড ট্ৰেভেলিং ব্লগছ। আজি আমি নতুন এটা ভিডিঅ'লৈ যাই আছোঁ বঢ়িয়া জেগাত ভিডিঅ' ব্লগ বনাবা গোটাখানে ভিডিঅ'টা চাবি তামাম মজা হ'ব। এলাই মই ভিডিঅ'টা নকওঁ ক'ত যাই আছোঁ, কিন্তু আপোনালোকে ভিডিঅ'টা আগত চাবি তাৰপাছতহে চাবি ক'ত যাই আছোঁ। বিৰাট বঢ়িয়া একটা জেগা, তামাম মজা হ'ব। ভিডিঅ'বিলাক চাবি। মোৰ লগত যাই আছে আমাৰ সৰু ভাইটি এটা, এয়া দেখিবলৈ পাইছে হাই দোস্ত হাই দিছে। আমি ভিডিঅ' যাই আছোঁ কৰিবা, কাৰণ ক'ত যাম ভাল একটা চিনাৰী আছে, অত যাম ভিডিঅ' কৰিবা গোটাখানে। হয়তো বহুত ইউটিউবাৰে ভিডিঅ'বিলাক কৰিছে, কিন্তু বহুত দেখা নাই পায়। ভাল জেগা একটা, ভিডিঅ'টা নকওঁ এলাই, কাৰণ ভিডিঅ'টা চাবি আগত স্কিপ নকৰা কৰি চাবি, তেতিয়াহে দাস পাবি, দেখিলেহে দাস পাবি ভিডিঅ'টা আমি ক'ত যাই আছোঁ। চ' বন্ধুসকল আমি ঘৰৰ পৰা ওলালোঁ, এইটো আমাৰ ৰাস্তা হয়, দেখিব পাৰিছে বন্ধুসকল। দেখিছে আমি এতিয়া মাখিৰিৰ তলৰ নেশ্যনেল হাইৱেত উঠিলোঁ। এয়া আমি এতিয়া গৈ আছোঁ আমাৰ গন্তব্য স্থানলৈ। আমি একচুৱেলি বঙাইগাঁৱৰ পিনে গৈ আছোঁ, আপোনালোকে দেখিব পাৰিব। এয়া ভাইটিয়ে গাড়ী চলাই আছে আৰু দেখিব পাৰিছে। আমি ফাইনেলি বাটপাৰা আহি পালোঁ। এতিয়া আমি ভাল প্লেচখনলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো turns to sun rays and on we'll go through the wastelands, through the highways and on we'll go. See the horizon, turn us to thousands, and we'll grow in number, fueled by them to see the horizon, turn us to thousands, and on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays, and on আমি ফাইনেল ডেষ্টিনেশ্যনটো আহি পালোঁ, কিন্তু এতিয়ালৈকে আমি যোৱা নাই তাতে, কিন্তু আমি গৈ আছোঁ। চ' আমি এতিয়া যাম, আপোনালোকে এই ভিডিঅ'টো আমি এতিয়া এয়া বন্ধুসকল আমি এতিয়া গৈ আছোঁ ফাইনেল ডেষ্টিনেশ্যনটো। বন্ধুসকল এয়া দেখা পাইছে পুৰণি আমাৰ ধাৰণি পথাৰখন, মানে এনেকুৱা প্ৰকৃতিৰ মাজত আছোঁ ন, আপোনালোকে গম পাব কেনেকুৱা লাগে। ইয়া নাজানা এইখনে হ'ল আচল গাঁও বন্ধুসকল। কেনেকুৱা জেগাটা বন্ধুসকল? মজা দে। মই চশমা পিন্ধিছোঁ, ভাইটিৰ হয়, কাৰণ ভাইটিয়ে দিলে, ক'লে যে গাড়ী চলাইছোঁ চশমা পিন্ধে চানা। কিয় নাজাৰা আনাৰসৰ খেতি হয়, আনাৰস মাটি কঁঠাল যি বুলি কয় আপোনালোকে ক'ব পাৰিব, কাৰণ বিশেষকৈ নামনি অসম ন, আমিতো আনাৰসে ক'ম। এইটোৱেই হ'ল কথা। আৰু বন্ধুসকল ফাইনেল ডেষ্টিনেশ্যনত আমি যাই আছোঁ। চ' ভিডিঅ'টাতো মানে স্কিপ নকৰাকৈ চাবিকে, কাৰণ একবাৰ চাই দেখে প্ৰকৃতিৰ মাজত কেনেকুৱা লাগে ভিডিঅ'বিলাক। চাই দেখে না বন্ধুসকল, এনেকুৱা আনাৰসৰ থোপা কোনোবাদিন দেখা পাইছা? এনেকুৱা থোপা ডাঙৰ ডাঙৰ থোপা দেখছা না? হা এনেহেন জেগা না এইটো দেখিব পাইছে। এয়া আমি গন্তব্য স্থানত আহি পালোঁ। এইটো হ'ল আমাৰ গন্তব্য স্থান। আহক আমি এতিয়া
দেখাই থাকিম কেনেকুৱা এইবিলাক চাহ কেনেকুৱা বা বঢ়িয়াকৈ আপোনালোকে দেখিব পাৰে Time is barely on our side. I don't wanna waste what's বঢ়িয়া দেখি লাইন ঠাইন কমপ্লিট আছে এচি টিচি লগাও আছে মই বলপহানি বেয়া হৈছে বহুত দিন হ'ল না পুৰণি হ'ল দেখিব পাৰে এয়া দেখে এচি টিচি এচি লগাও আছে লাইট ফেন গোটাই লগাও আছে এয়া ভিতৰত যাব নোৱাৰিম কাৰণ এটা বেয়া কথা বন্ধ আছে না দেখে তালা লগাও আছে দেখি আছোঁ এয়া তালা লগাও আছে দেখিবলৈ পাইছে এয়া এইটো লেম আছে আগৰ দিনৰ এইটো লেম তাতে আছিল আগতে খুলি থৈছে বহুত কষ্ট কৰি আহিলোঁ বিৰাট গৰম বন্ধুক দেখিব পাৰিছে আচল গন্তব্যস্থানত আহিলোঁ এতিয়া বলকচোন আহক আমি চিনেমেটিক শ্বটটো আপোনালোকক দেখাই আছোঁ এইটো হ'ল আমাৰ ট্ৰি হাউচ বাগপাৰা নিগমঘলা ৱাটাৰফল দেখিবলৈ পাইছে এইটো ট্ৰি হাউচত আহি পালোঁ আৰু বাকী আমি দেখুৱাম মোৰ লগত এটা জিৰণি চৰা আছে এইফালে আপোনালোকে দেখিব পাৰিব দেখিছে এইটো এটা জিৰণি চৰা আছে দেখিব পাৰে ইয়াত মানে বাঁহ বস্তুবিলাক দেখিব কি সুন্দৰ সুন্দৰ দেখিব পাৰে এইটো এটা জিৰণি কোঠা ইয়াত মানে ৰেষ্ট ল'ব পাৰি ইয়াত পাংখা আছে ওপৰত নাই অৱস্থা বেয়া ওপৰতো দেখিব পাৰে ওপৰতো নাই অৱস্থা একেবাৰে বেয়া আৰু ইয়াত এনেকা এইটো পাংখা আছে এইখন বা ভালে আছে না বেয়া আছে চাওঁ এবাৰ বহি চাওঁ বন্ধুসকল আমি ফাইনেলি অলপমান বহিলোঁ মজা প্লেচ আপোনালোকে এবাৰ আহিব দেখিব কেনেকুৱা লাগে এনেকুৱা গৰম ন গৰমত মানে নাইকিয়া অৱস্থা নাইকিয়া হৈ থাকে আপোনালোকে ভাবি নাপাব যে এনেকুৱা আমি এটা ধুনীয়া চিনাৰীত আহি গৈছোঁ নাই কুকুৰা এনেকুৱা এইটোৱেই হ'ল আচল নাজাৰা এইটো এটা জিৰণি ৰেষ্ট হাউচ দেখিব পাৰে আৰু তো লেট্ৰিন বাথৰুম ফালে আছে এতিয়া টেপটা নাই এইবিলাক অৱস্থা একেবাৰে ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু ভিডিঅ'বিলাক যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব বাটনটো দবাই দিব আৰু লগতে মই এটা গিভৱে ৰাখিছোঁ এইটো হ'ল 1000 ছাবস্ক্ৰাইব হ'লে মানে 1000K হ'লে আপোনালোকক মই গিভৱে দি দিম আৰু তাৰে 3টা ৰুল থাকিব প্ৰথম ৰুলত থাকিব আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব লাগিব আৰু লাইক কৰিব লাগিব শ্বেয়াৰ কৰিব লাগিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব লাগিব আৰু ছেকেণ্ড ৰুলটো হ'ল মোৰ ফেচবুক পেজ আছে কৰণ ব্লগছ বুলি তাতে গৈ ফ'ল' কৰিব লাগিব আৰু থাৰ্ড ৰুলটো হ'ল মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰিব লাগিব কৰণ 3283 আছে তাতে গৈ ফ'ল' কৰিব লাগিব আৰু মানে ভিডিঅ'বিলাক কমেণ্টটো জনাব কমেণ্ট কৰিব লাগিব এই 3টা ৰুলৰ যদি কৰে তেতিয়াহ'লে আপোনালোকে লটাৰীৰ যোগেদি গিভৱেটো পাব আৰু গিভৱেটো পোষ্টেলৰ যোগে যাব আৰু যদি কোনোবাই লৈ আহিব খোজে নিব আহিব পাৰিব এইটো অসুবিধা নাই আৰু মই 3টা গিভৱে দিম এটা হ'ল স্পীকাৰ আৰু হেডফোন আৰু এটা মই নকওঁ এইটো ছাৰপ্ৰাইজ হিচাপত যোগেদি থাকিব সেইটো গিভৱে আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব কাৰণ আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি আমি এতিয়া মানে আহিছোঁ ভিডিঅ' বনাবলৈ চ' ভিডিঅ'বিলাক নাচালে নহ'লে কি হ'ব এনেকুৱা প্ৰকৃতিৰ মাজত এনেকুৱা সুন্দৰ সুন্দৰ প্ৰকৃতিৰ মাজত আপোনালোকে এবাৰ দেখিব আহি চাব কেনেকুৱা লাগে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব বাটন বাই বাই চি ইউ নেক্সট ইয়াৰ